খালিংদৰ সমষ্টিৰ GCDC এজন সাধাৰণ মানুহ। মোৰ নাম মোহাম্মদ বাহাৰুল ইছলাম। মই পিচিডিয়াৰৰ পৰা দাড়ি চুলি কাটা নাই আজিলৈকে। অৰ্থাৎ আজি এতিয়া আমাৰ UPL হৈ জন্ম পাইছে, গতিকে মই স্বাধীন হ'লোঁ আজিৰ পৰা। মই বহুত সুখী হ'লোঁ, গতিকে মই আজি চুলি দাড়ি চব ঘূৰাই দিম। ইয়াত একেবাৰে একো হেৰি নাৰাখোঁ আৰু মানে হাৰিলেও মই দাড়ি চুলি নাকাটিলোঁ। এতিয়া UPL চৰকাৰ জিতিছে যেতিয়া মই দাড়ি চুলি কাটিম মানে একদম ঘূৰাই দিম আৰু মানে মোৰ ইয়াত কোনো এটা হেৰি নাই আৰু। মই শপত খাইছিলোঁ পিচিডিয়াৰৰ পৰা, মই যেতিয়ালৈকে পিচিডিয়াৰে জিতিব নোৱাৰে তেতিয়ালৈকে দাড়ি চুলি নাকাটোঁ। এতিয়া আমাৰ পিচিডিয়াৰ UPL হৈ জন্ম পাইছে, গতিকে UPL হৈ মই জিতিব পাৰিছোঁ, গতিকে মই দাড়ি চুলি কাটি দিলোঁ। ঘূৰাই দিব। থেংক ইউ থৈ দিয়ে বিক্ৰী কৰিব লাগিব। চুলিবিলাক থৈ দিবি, বিক্ৰী কৰিব লাগিব। লাইভ দি দিছোঁ। Tenzing. एकदम आरबी कर दी पूरा बना ফুৰাই দিলে ভাল দে ন, যিহেতু আৰু খপত খাইছে ন, ফুৰাই দিলে ভাল দে একদম। নাই ঠিক আছে, ভাল দেখা যাব। পুরা হেৰি কৰি দিলে পুরা কাটি দিব। আমার এইটো ডিস্ট্রিক্ট অফিস। খাতা কৰি দিয়ে, তাৰমানে সমান কৰি দিয়ে। দিলে বঢ়িয়া লাগিলে। কি কথা বাহুল না আজি দাড়ি চুলি কাটি ভাল লাগছে নে আপোনাৰ? ভাল লাগিছে। কিয় ভাল লাগিছে, স্বাধীন হৈছোঁ আজি। আপুনি কেইমাহমান দাড়ি চুলি কটা নাই? আজি 5 বছৰ হ'ল। 5-6 বছৰ হ'ল দাড়ি চুলি কটা নাই। পিচিডিয়াৰ পৰা দাড়ি মানে আপোনাৰ যদি মানে UPL চৰকাৰ নাহিলে আপুনি দাড়ি চুলি নাকাটিব, একেবাৰে নাকাটিব। আজি আপুনি আমাৰ ডিষ্ট্ৰিক্ট অফিচত আহিছে নেকি? ডিষ্ট্ৰিক্ট অফিচত আহিছে, পানাৰীৰ পৰা। আপোনাৰ নাম বাহাৰুল ইছলাম। মানে UPL চৰকাৰ অহাৰ কাৰণে আপুনি খুশি? বহুত খুশি। UPL চৰকাৰ অহাৰ কাৰণে মই বহুত খুশি। সেইকাৰণে আপোনাৰ দাড়ি চুলিটো মানে ঘূৰাই দিব। Agrama apa namanya? Agrama, saya kan agrama ya. Nanti, boleh.
Kini siapa? Itu mana sih? Siapa lagi ni? Boga দেখা দিছিল Ini orang macam orang dah bersih dah. আজিৰ পৰা হালকা হৈছে না পুৰা Oh, Rana boy. গাড়ীটো অলপ তই দিবি নেকি মানে নতয় চিনি নাপাব দে সৰু মানুহ এতিয়া বস্তু কি বস্তু ৰাখিব নালাগে বস্তু ৰাখিব একদম চাফা নিউ একদম নিউ ব্ৰেণ্ড নিউ মানে মডেলে চেঞ্জ হ'ব লাগে Samim, Samim, oh Samim, dress kau bayi beli ni. dot na panggil ni lagi Samim, Samim, urut sini nak bawa dia. Uni, dress tolo belek, kini kuni.